নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম BA 4th চেমিষ্টাৰ AAC নিকা অসমীয়া ভাষাৰ কুৱেশ্যন পেপাৰৰ লগতে সলিউশ্যন সম্পৰ্কেও আমি আলোচনা কৰিম। প্ৰথমে আপোনালোকে চাওক, নিকা অসমীয়া ভাষা পেপাৰ কোডটো দিয়া আছে 1.5 ঘণ্টা টাইম আৰু মাৰ্কছ দিয়া থাকিব 30। প্ৰথম কুৱেশ্যন লৈ আমি আগবাঢ়িছোঁ। প্ৰথম কুৱেশ্যন আছিলে আমাৰ যে সমউত্তৰ দিয়া যিকোনো, ইয়াতে যিকোনো বুলি নাই, কিন্তু আপোনালোকে 6টা লিখিব লাগিব। 1 into 6 যিহেতু ইয়াৰে 6টা কুৱেশ্যনৰ এনচাৰ কৰিব লাগিব। প্ৰথমতে আছিলে অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি কেইটা। অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি হৈছে 8টা। এইখিনি মনত ৰাখিব লাগিব। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে, আকৌ যদি সোধে যে অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জন ধ্বনি কেইটা, তেনেহ'লে হ'ব 21। এইটো আমাৰ নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ এতিয়া। তোমাৰ দেউতা ঘৰত আছেনে? বাক্যটো শুদ্ধনে? এই বাক্যটো আচলতে শুদ্ধই দিয়া আছে। তোমাৰ দেউতা ঘৰত আছেনে, এইটো শুদ্ধ দিয়া আছে। তাৰপিছতে জ্যোতি শব্দৰ অৰ্থ আমাক লিখিব দিছে। জ্যোতি শব্দৰ অৰ্থ হৈছে বিৰাম বা থমকি ৰোৱা। নেক্সট প্ৰশ্ন আছিলে আমাৰ যে অসমীয়া ভাষাত শব্দৰ আদিত ঙ বৰ্ণৰ উচ্চাৰণ আছেনে? আমি জানো ঙ বৰ্ণৰ উচ্চাৰণ নাই। তাৰপিছতে বিভক্তি কাক বোলে, এইটো লিখিব এনচাৰ যে যিবোৰ প্ৰত্যয় ধাতু আৰু প্ৰাতিপাদিকৰ পিছত যোগ হৈ বাক্যৰ ভিতৰত সিহঁতৰ স্থান নিৰ্ধাৰণ কৰে, সেইবোৰ প্ৰত্যয়কেই বিভক্তি বোলে। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে, মই বজাৰলৈ যাওঁ, ইয়াত কি বিভক্তি লগ লাগিছে? বিভক্তি প্ৰথম, দ্বিতীয়, চতুৰ্থ, তৃতীয়, চতুৰ্থ, পঞ্চম এনেকুৱা ধৰণে আছে। গতিকে এইটো হ'ব চতুৰ্থ বিভক্তি ইয়াতে লগ লাগিছে। তাৰপিছতে এতিয়া আমি আগবাঢ়িছোঁ 2 নম্বৰ প্ৰশ্নলৈ উত্তৰ দিয়া। বিভাজ্য আৰু অবিভাজ্য ধ্বনি কাক বোলে? এইটো আছিলে আমাৰ 2 নম্বৰৰ ক প্ৰশ্ন। ইয়াৰে এনচাৰটো চাব, বিভাজ্য ধ্বনি যিবোৰ ধ্বনিক ক্ৰমাগতভাৱে বিভাজন কৰি ব্যৱহাৰৰ বৈচিত্ৰ্য দেখুৱাই স্বৰূপ নিৰ্ণয় কৰিব পাৰি, তেনে ধ্বনিক বিভাজ্য ধ্বনি বোলে। তাৰপিছতে অবিভাজ্য ধ্বনি বা উপহিত বৰ্ণ, এইটো হ'ব যিবোৰ বৰ্ণক্ৰম অনুসৰি বিভাজন কৰি দেখুৱাব নোৱাৰি, সেইবোৰক উপহিত বৰ্ণ বা অবিভাজ্য বৰ্ণ বোলে। তাৰপিছতে ইয়াৰে উদাহৰণ কেইটামান দিয়া আছে। সুৰ, লহৰ, স্বৰৰ মাত্ৰা, শ্বাসঘাত, সন্ধি আৰু অনুনাসিকতা। তাৰপিছতে আমাক বি নম্বৰত সুধিছিল, মানে খ নম্বৰত সুধিছিলে যে মাতৃভাষা বুলিলে কি বুজা? মাতৃভাষাৰ বিষয়ে যিহেতু আমি জানোই, তথাপিও শ্বৰ্টকৈ ইয়াতে দিয়া আছে। এইটো এনচাৰটো চাব, মানৱ শিশুৱে মাকৰ মুখৰ পৰা শিকা ভাষাই মাতৃভাষা। ভাষা জন্মগত নহয় যদিও সৰুকালতে আয়ত্ত কৰা আৰু স্বাভাৱিকভাৱে মনৰ ভাৱ প্ৰকাশেৰে যোগাযোগ স্থাপন কৰা ভাষাই মাতৃভাষা। এতিয়া আমি আগবাঢ়িছোঁ নেক্সট প্ৰশ্নলৈ 3 নম্বৰ। যিকোনো দুটা লিখা, ইয়াতে আপোনালোকৰ 5 মাৰ্ককৈ দিয়া থাকিব। যিকোনো দুটা লিখিব লাগিব। ইয়াতে 3টা দিয়া আছে। প্ৰথম 3 নম্বৰ ক দিয়া আছিলে যে অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ সম্পৰ্কে লিখা। এইবিলাক যিবিলাক কুৱেশ্যন দিয়া আছে ইয়াৰে ভিতৰত গোটেইখিনি ইম্পৰ্টেণ্ট হয়। প্ৰথমে আছিলে আমাৰ কি, যে অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰা। প্ৰথমতে আপোনালোকে কি কৰিব, এই 3টা এক্সাম্পল আপোনালোকে মনত ৰাখিব। যেনে প্ৰথম যিটো চন্দ্ৰবিন্দু অবিহনে বাস লিখা আছে, এইটো হৈছে চৰাইৰ আৱাসৰ কথা কোৱা হৈছে। তাৰপিছতে চন্দ্ৰবিন্দু থকা বাস হৈছে তৃণজাতীয় উদ্ভিদ। কাহ হৈছে সাধাৰণ এবিধ বেমাৰ। আকৌ কাহ মানে হৈছে চন্দ্ৰবিন্দু থকা এবিধ ধাতু। তাৰপিছতে গাঁও মানে হৈছে চুবুৰীৰ সমষ্টি। তাৰপিছতে গাঁও চন্দ্ৰবিন্দুৰ
যিটো এইটো দিয়া আছে গীত গোৱা। গতিকে এই তিনিটা এক্সাম্পল দিব লাগিব। চন্দ্ৰবিন্দুৰ ব্যৱহাৰেই হওক বা চন্দ্ৰবিন্দুৰ বিষয়ে যদি লিখিবলৈ আহে কেতিয়াবা এই তিনিটা আপোনালোকৰ লাগিবই। গতিকে এই তিনিটা আপোনালোকে মনত ৰাখি থ'ব। গোটেইখিনি চাব পাৰে কিন্তু 5টা যিকোনো ইয়াৰ পৰা লিখিব লাগিব। চন্দ্ৰবিন্দু সদায় স্বৰৰ লগতহে উচ্চাৰিত হয়। এইটো প্ৰথম আপোনালোকে মনত ৰাখিব পাৰে। তাৰপিছতে নেক্সট আছে আমাৰ 6 নম্বৰটো চাব। 6 নম্বৰটো দিয়া আছিলে যে এনেই আমি ভাবিব পাৰি এইটো যে অশব্দযুক্ত বাক্য বা শব্দৰ লগত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ হয়। যেনে যাওঁ, গৈছোঁ, খেলোঁ, খেলিছোঁ, কৰিছোঁ, কৰিলোঁ আদি। তাৰপিছতে আৰু এটা আমি ক'ব পাৰোঁ যে বহু বচনৰ ক্ষেত্ৰত কেতিয়াবা আমি চন্দ্ৰবিন্দুৰ প্ৰয়োগ কৰা দেখিবলৈ পোৱা যায়। যেনে ল'ৰাহঁত, সিহঁত, গাভৰুহঁত আদি। তাৰপিছতে আৰু ইয়াৰ পৰা পিছৰ আগতে যিবিলাক দেখাইছোঁ তাৰ পৰা যিকোনো দুটা লিখিলে এইখিনিতে হৈ যাব। নেক্সট প্ৰশ্ন আছিলে নিকা অসমীয়া ভাষাৰ আধাৰবোৰ আলোচনা কৰা। ইয়াৰে আপোনালোকৰ 5 মাৰ্কৰ হোৱাকৈ লিখিব পাৰে। নিকা অসমীয়া ভাষাৰ আধাৰ সম্পৰ্কে ভালকৈ দিয়া আছে। তাৰপিছতে শেষৰ প্ৰশ্নটো আছিলে যে অসমীয়া বিশিষ্ট ব্যঞ্জন বৰ্ণৰ তালিকা প্ৰস্তুত কৰি ব্যঞ্জন বৰ্ণ কেইটা বুজাবলৈ কি কি আখৰ ব্যৱহাৰ কৰা হয় লিখা। এইটো আপোনালোকে চাব অসমীয়া ভাষাৰ ব্যঞ্জন, ধ্বনি আৰু আখৰ। বিশিষ্ট ব্যঞ্জন ধ্বনিৰ তালিকাসমূহ এনেধৰণৰ দিয়া আছে। কিন্তু ইয়াৰ ওপৰত মনত ৰাখিব ইয়াতে লিখাই আছে যে এই দুটা যি আপোনালোকে ধ্বনি দেখিবলৈ পাইছে এই দুটা ধ্বনি কি বুলি কোৱা হৈছে অৰ্থস্বৰ ধ্বনি বুলি কোৱা হৈছে। পৰীক্ষাত কেতিয়াবা আহিব পাৰে অৰ্থস্বৰ ব্যঞ্জন ধ্বনি দুটা কি কি আছিল। তেতিয়া আপোনালোকে ধ্বনি দুটা লিখিব লাগিব। ইয়াতেও দিয়া হৈছে ধ্বনি দুটা কিন্তু ইয়াতে অৰ্থস্বৰ বুলি লিখিহে দিয়া হৈছে। গতিকে এইখিনি আপোনালোকে মনত ৰাখিব। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে আমাৰ নিকা অসমীয়া ভাষাৰ অন্তৰায়বোৰ আলোচনা কৰা। ইয়াৰে আপোনালোকে এনচাৰটো লিখিব। প্ৰথম লিখিব যে অসমীয়া আখৰ জটনি বা বৰ্ণবিন্যাসৰ দোষ এইখিনি আছে। তাৰপিছতে খ নম্বৰ বা দ্বিতীয়তে লিখিব পাৰে অসমীয়া ভাষাৰ ধ্বনি আৰু আখৰৰ সমস্যা। তাৰপিছতে তৃতীয়তে আছে ব্যাকৰণ আৰু বাক্য বিন্যাসৰ খেলিমেলি। এইখিনি দিয়া আছে সন্ধি পাৰ্থক্য। তাৰপিছতে পদৰ শ্ৰেণী বিভাজন আৰু ৰূপ, শব্দৰূপৰ পাৰ্থক্য আৰু বচনগত পাৰ্থক্যৰ বিষয়ে দিয়া আছে। নেক্সট ইম্পৰ্টেণ্ট এটা আছে যে অসমীয়া ভাষাৰ জতুৱা ঠাঁচ সম্পৰ্কীয় ধাৰণাৰ অভাৱ। এইটো লিখিব লাগিব। নেক্সট প্ৰশ্ন আছিলে তথা শেষৰটো প্ৰশ্ন 10 মাৰ্কৰ এইখিনি। 10 মাৰ্কৰ প্ৰশ্নখিনি এনেধৰণে আছিলে জ্যোতি চিহ্নৰ প্ৰয়োগ সম্পৰ্কে এতিয়া আলোচনা আগবঢ়োৱা। প্ৰথমতে আছে ছেট বা দাঢ়ি, তাৰপিছতে জুৰীয়া ছেট বা জুৰীয়া দাঢ়ি। তাৰপিছতে নেক্সট লঘুজ্যোতি বা কমা, ইয়াৰ বিষয়ে যিহেতু আমি জানোৱেই। 3 নম্বৰত আছিলে গুৰুজ্যোতি বা ছেমিকলন। ছেমিকলন এনেধৰণে আছে। নেক্সট আছিলে লঘু ছেট বা কলন, এইটো আছিলে 4 নম্বৰ। তাৰপিছতে দীৰ্ঘ ৰেখা, মধ্যমাত্ৰা বা ডেছ চিন। তাৰপিছতে ভাৱবোধক চিন। তাৰপিছতে আছিলে আমাৰ প্ৰশ্নবোধক চিন। প্ৰশ্নবোধক চিনৰ বিষয়ে এইটো তুমি কেতিয়া আহিলা এনেকুৱা ধৰণৰ হ'ব প্ৰশ্নবোধক চিন। তাৰপিছতে সমাস চিন বা হাইফেন বুলি কোৱা হয়। তাৰপিছতে পতন্তৰ চিন বা কলন বুলি কোৱা হয়। ঊৰ্ধ্বলঘু জ্যোতি বা ঊৰ্ধ্বকমা আৰু এটা দিয়া আছে।
নেক্সট যিহেতু 10টা দেখুওৱা হৈছে তাৰ উপৰি আপোনালোকে চাব পাৰে উত্থাৰ চিন বা প্ৰক্ষেপ চিন বন্ধনী চিন আমি চিনি পাওঁ এইটো ইম্পৰ্টেণ্ট বন্ধনী চিন চ' এইখিনি আছিলে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব